তো নমস্কাৰ বন্ধুজি কল কি খবৰ সকলোৰে আশা কৰিছোঁ চবৰে খবৰ ভালেই তো আপোনালোকক স্বাগতম জনাইছোঁ গৌতম টেক আছাম নামৰ ইউটিউব চেনেলটোলৈ তো অসমৰ ল'ৰা ছোৱালীৰ বাবে বৃহৎ নিযুক্তি মুকলি হৈছে পঞ্চায়ত আৰু গ্ৰামীণ বিভাগত আৰু ড্ৰাইভাৰ পিয়ন এনেকৈ আদি বহুতকেইটা পদ মুকলি হৈছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক সবিশেষ জানিবলৈ তো প্ৰথমটো ৰিক্ৰুটমেণ্টটো হৈছে আপোনালোকৰ তিনিচুকীয়া জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ পদকেইটাৰ নাম হৈছে আপোনালোকৰ ড্ৰাইভাৰ আৰু অফিচ পিয়নৰ পদ মুকলি হৈছে ইয়াত আৰু টোটেল পদ আছে ইয়াত 6টা আৰু ইয়াত চেলাৰীটো দিয়া আছে ইয়াত আপোনালোকৰ 12,000ৰ পৰা 60,000 লৈকে 8 পাস তো লাষ্ট ডেট হৈছে ইয়াত আপোনালোকৰ 4 জানুৱাৰী 2022 চনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ লিংক ডিসক্ৰিপশনত থাকিব যাই কিনে এবাৰ চেক কৰি চাব আৰু নেক্সট ৰিক্ৰুটমেণ্টটো হৈছে ইয়াত আপোনালোকৰ PNRD আসাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা তো ইয়াত আপোনালোকৰ 83টা পদ মুকলি হৈছে আৰু চেলাৰীটো আৰম্ভ হ'ব ইয়াত আপোনালোকৰ 30,000 পৰা আপোনালোকৰ 35,000 লৈকে ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট আৰু ডিপ্লোমা থাকিব লাগিব আৰু লাষ্ট ডেটটো ইয়াৰ এপ্লাই কৰা 31 ডিসেম্বৰ 2021 আৰু নেক্সট ৰিক্ৰুটমেণ্টটো হৈছে ইয়াত আপোনালোকৰ DECT আসাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আৰু পদকেইটাৰ নাম হৈছে ইয়াত আপোনালোকৰ সুপাৰিনটেণ্ডেণ্ট সুপাৰভাইজাৰ আৰু ইন্সপেক্টৰ এনেকৈ পদ মুকলি হৈছে ইয়াত আপোনালোকৰ আৰু টোটেল পদ আছে ইয়াত আপোনালোকৰ 14টা আৰু চেলাৰীটো আৰম্ভ হ'ব ইয়াত আপোনালোকৰ 10,000ৰ পৰা 25,000 লৈকে ইয়াত আপোনালোকৰ চেলাৰী দিয়া হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ বেলেগ বেলেগ পদৰ কাৰণে দিয়া আছে তো আৰম্ভ হ'ব ইয়াত আপোনালোকৰ HS পাস কৰাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ লাগিব কেইটামান পদৰ কাৰণে তো এপ্লাই কৰা লিংক ডিসক্ৰিপশনত থাকিব তো এবাৰ এপ্লাই কৰি চাব পাৰে আৰু নেক্সট ৰিক্ৰুটমেণ্টটো হৈছে ইয়াত আপোনালোকৰ ONGC ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 21টা 12,000ৰ পৰা 60,000 লৈকে ইয়াত আপোনালোকৰ চেলাৰী আৰম্ভ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত দিয়া নাই আৰু লাষ্ট ডেট হৈছে ইয়াত আপোনালোকৰ 4 জানুৱাৰী 2022 চনলৈকে ইয়াত আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট আছে আৰু নেক্সট ৰিক্ৰুটমেণ্টটো হৈছে ইয়াত আপোনালোকৰ আসাম সেক্ৰেটাৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ ষ্টেনোগ্ৰাফাৰৰ পদ মুকলি হৈছে আৰু টোটেল পদ আছে 44টা আৰু চেলাৰীটো আৰম্ভ হ'ব ইয়াত আপোনালোকৰ 30,000ৰ পৰা ইয়াত আপোনালোকৰ 1,10,000 লৈকে ইয়াত আপোনালোকৰ চেলাৰীটো আৰম্ভ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ ডিগ্ৰী পাস আৰু এপ্লাই কৰাৰ লাষ্ট ডেট আছে ইয়াত আপোনালোকৰ 16 জানুৱাৰী 2022 লৈকে ইয়াত আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো আজিলৈ আহিছোঁ